নমস্কাৰ দেৰ আহিছে আপোনালোকৰ এই পোনাকণ আজি প্ৰভাতী পুৱাতে উঠি গা পা ধুই ৰেডি হৈ নামঘৰ অভিমুখে যাত্ৰা কৰিলোঁ। আজি পবিত্ৰ গুৰুজনাৰ 577 সংখ্যকৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম বাৰ্ষিক উপলক্ষে গাঁৱতে এখন নাট আয়োজন কৰা হৈছিলে। তাৰে ভাগৱত যাত্ৰালৈ আমি সকলোবোৰ ৰাইজ ওলাই আহিছোঁ। এই ভাগৱত যাত্ৰাটোত শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোবোৰে অংশগ্ৰহণ কৰাৰ কাৰণে এটা বিশেষ ভাল লাগিলে। আৰু ৰাতিলৈ আজি ভাগৱত দৰ্শন নাটখন মেলা হৈছে। আৰু এই পোনাকণক যদি আপোনালোকৰ চিনাকি মুখখন হয় তেতিয়াহ'লে পেজটো ফ'ল' কৰিব। এই যে চাই গাইজ কি আল্টিমেট বনাইছে, বিশ্বাস কৰা কি মজা লাগিছে। ভাগৱত ৰথখন দেখিছেনে গাইজ, কি মজা লাগিছে। ভাগৱত যাত্ৰাৰ শেষৰ অংশটো অলপমান প্ৰত্যক্ষ কৰিলোঁ আমাৰ ভিডিঅ' আৰু লগতে এতিয়া নামঘৰো উপস্থিত হ'লোহি। এইটো চাওক গাইজ কি মজা বনাইছে নামঘৰভাগ। লগতে গণেশ বাবা দুজন লগতে ওপৰতে আছে আৰু লগতে জুবিন গাৰ্গ শ্ৰদ্ধাঞ্জলি জনাবলৈ নাই পঢ়া। তাৰে আহি পেলাই এতিয়া আমি চাহ একাপ খাই লৈছোঁ আৰু চাহ একাপ খোৱাৰ পিছত তাৰে 10 মিনিট ৰখাৰ পিছতে বুট আৰু কল খোৱা হ'ল। তাৰপিছতে অলপমান বহাৰ সময়তে আকৌ আমাৰ খিচিৰি খোৱা পৰ্বটো পৰিলে, সেইকাৰণে খাই বৈ সোনকালে ঘৰলৈ উভতিলোঁ। গাইজ খিচিৰিকণ কিন্তু বহুত আল্টিমেট আছিল খাবলৈ। মই দুবাৰকৈ খুজি খালোঁ। এই ভিডিঅ'টো যদি অকণমান হ'লেও আপোনালোকে চাই ভাল পালে এণ্ড সকলোকে শ্বেয়াৰ কৰিব আৰু লগতে এই পোনাকণক অকণমান মৰম দি অকণমান আগুৱাই দিবলৈ নাপাহৰিব দেই। বাই বাই।